নমস্কাৰ, এই মুহূৰ্তত এটা অতি গুৰুত্বপূৰ্ণ খবৰ ওলাইছে, বিশেষকৈ মেট্ৰিক আৰু হাই ছেকেণ্ডেৰী পৰীক্ষা দিয়া সকলো ছাত্ৰ ছাত্ৰীসকলৰ বাবে। নমস্কাৰ, এই মুহূৰ্তত জনাইছোঁ বিগ ব্ৰেকিং নিউজ। আজি সংবাদমেলত ভাষণ দিলে শিক্ষামন্ত্ৰী ডক্টৰ ৰণীশ পেগু। অতি সোনকালে ঘোষণা কৰা হ'ব মেট্ৰিক আৰু হাই ছেকেণ্ডেৰী পৰীক্ষাৰ ৰেজাল্ট। আৰু এই মুহূৰ্তত মই ভিডিঅ' ক্লিপটো দেখাবলৈ সক্ষম হৈছোঁ, আৰু চাই থাকক ভিডিঅ' ক্লিপটো। পাঠ্যপুথিসমূহ ইয়াৰ PDF ফৰ্মটো ডাউনলোড কৰি ল'ব পৰাকৈ বিনামূলীয়াকৈ আমাৰ ৱেবছাইটৰ পৰা ডাউনলোড কৰি ল'ব পৰাকৈ আমি আজি এটা ব্যৱস্থা আমি কৰিছোঁ, আৰু সেই ব্যৱস্থাটোৰ আজি আমি শুভাৰম্ভ কৰিম। আমাৰ আছাম ষ্টেট টেক্সট বুক প্ৰডাকশ্যন পাব্লিকেশ্যন কৰ্পৰেশ্যন মাননীয় চেয়াৰমেন ডাঙৰীয়া উপস্থিত আছে, MDও ইয়াতে উপস্থিত আছে। তেওঁলোকে আমাৰ পাঠ্যপুথিসমূহ ছপা কৰে আৰু ছপা কৰি বিভিন্ন বিদ্যালয়লৈ বিতৰণ কৰে। পাঠ্যপুথিসমূহৰ যিখিনি এলিমেণ্টেৰী সেইখিনিৰ প্ৰস্তুতি কৰে, তাৰ যি মেনুস্ক্ৰিপ্ট আমাৰ ষ্টেট কাউন্সিল অফ এডুকেশ্যনেল ৰিচাৰ্চ এণ্ড ট্ৰেইনিং, বাকী 9-10 সেবাৰ তৰফৰ পৰা আৰু কাউন্সিলৰ তৰফৰ পৰা একাদশ দ্বাদশ শ্ৰেণীলৈ ইয়াৰে গোটেইখিনি কিতাপ আমাৰ যদি টাইটেল হিচাপে চাওঁ তেনেহ'লে ক শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈ 226খন আমাৰ পাঠ্যপুথি, নৱম দশম শ্ৰেণীত 163খন, একাদশ দ্বাদশ শ্ৰেণীত 86খন, সৰ্বমুঠ 475খন। এই 475টা টাইটেল, এই গোটেইখিনি কিতাপ আজিৰ পৰা আমি ইয়াত শুভাৰম্ভ কৰিব বিচাৰিছোঁ যে ইয়াৰ PDF ফৰ্মটো ৱেবছাইটৰ পৰা যিকোনো ব্যক্তি, পিতৃ মাতৃ, শিক্ষক শিক্ষয়িত্ৰী, ছাত্ৰ ছাত্ৰীয়ে তেওঁলোকে ডাউনলোড কৰি ল'ব পাৰিব। আমাৰ বিনামূলীয়া হাৰ্ড কপিটোতো তেওঁলোকে পাইছে, তাৰ ওপৰঞ্চি ক'ৰবাত যদি তেওঁলোকক প্ৰয়োজন হয় ইয়াৰ বিনামূলীয়াকৈ তেওঁলোকে PDF কপি ডাউনলোড কৰি ল'ব পৰাৰ ব্যৱস্থা আমি কৰিছোঁ। সোনকালে দিব, আমাৰ CBSEতকৈ আগতে ওলাব। তাৰিখটো মই ক'ব নোৱাৰিম, নাই, সোনকালে হ'ব আৰু CBSEতকৈ আগতেই হ'ব, খুব সোনকালে দিব, আমাৰ CBSEতকৈ আগত। আৰু এনেধৰণে ইনফৰমেশ্যন নিতৌ পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি লগতে থাকক। ধন্যবাদ।